Hi everyone, welcome back to my YouTube channel. নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ সকলোকে মোৰ YouTube channel স্বাগতম জনালো। আজি অলপমান মোৰ বেলেগ টেনচন লাগি আছে, অকমান ভয়ও খাই আছো, নাৰ্ভাসো হৈ আছো, কাৰণ মই ডক্টৰৰ ওচৰত গৈ আছো মই দেখাবলৈ। আপোনালোকক ক'ম বাৰু, দেখাই আহি নিশ্চয় ক'ম মোৰ কি হৈছে বা কিহৰ কাৰণে হ'ল, নিশ্চয় ক'ম। তো ডক্টৰ বুলি ক'লে ন মূৰত কিবা কিবি ভাৱ আহি যায়, কিবা কিবি মানে মই বহুত দূৰলৈ ভাবা যায়। সেইকাৰণে মই বেছি বেমাৰটোতকৈ ডক্টৰ বুলি ক'লে বেছি ভয় খাওঁ আৰু বেছি টেনচন লৈ থাকোঁ। তো আজিও মোৰ সেইটোৱে অৱস্থা হৈ আছে। তো মনটো এপইণ্টমেণ্ট ল'ব গৈছে, মোৰ নাম্বাৰটো 28 পৰিছে, তো দেৰি আছে। তো তেতিয়ালৈকে মই খানা বনাওঁ, তো বনাই থৈ যাওঁ। দালি ভাতকে আজি বনাম, কাৰণ মোৰো গাটো ইমান ভাল নাই। দালি ভাত আজি নিৰামিষে খাই যামগৈ। তো মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। ডক্টৰক দেখাই আহিলোঁ, কেতিয়াবাই আহি পাইছোঁ, 3:30মান বাজিছে আহি পাওঁতে। আহি মই শুই গ'লোঁ, কাৰণ মোৰ বহুত ভাগৰ লাগি আছিল আৰু গাও ভাল নাছিল। ডক্টৰে আজি মোক চাই ঔষধ দিছে আৰু মোক ব্লাড টেষ্ট কৰাব দিছে। মোৰ বেমাৰটো কি হৈছে মই আপোনালোকক কোৱা নাই, মই কওঁ। মোৰ বেমাৰটো মানে ৰাইট ছাইডৰ গালৰ এইখিনি ফুলিছে আৰু বহুত বিষায়, মানে বহুত পেইন কৰে। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক অন্য ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।